ভূমিকম্প হল বিশেষ কিছু প্ৰাকৃতিক কাৰণত ঘটা ভূমিৰ তীব্ৰ জোকাৰণি বিস্তীৰ্ণ ঠাই জুৰি অনুভৱ কৰোঁ আমি ভূমিকম্প জোখা যন্ত্ৰ আৱিষ্কাৰৰ পিছত পৃথিৱীৰ ৫টা সৰ্বোচ্চ ভূমিকম্প হল 1960 চনৰ চিলিত ৯.৫ মাত্ৰাৰ 1964 চনত যুক্তৰাষ্ট্ৰৰ 9.2 মাত্ৰাৰ 2004 চনৰ ইণ্ডোনেছিয়াত 9.2 মাত্ৰাৰ 2011 চনৰ জাপানত 9.1 মাত্ৰাৰ আৰু 1952 চনৰ ৰাছিয়াত 9.0 মাত্ৰাৰ আকৌ ভূমিকম্পৰ মাত্ৰাৰ ওপৰত ইয়াৰ ক্ষয়ক্ষতি বা হতাহতৰ সংখ্যা নিৰ্ভৰ নকৰে নিৰ্ভৰ কৰে ভূমিকম্প হোৱা ঠাইৰ জনবসতি কিমান প্ৰধানত তাৰ ওপৰত পৃথিৱীত এনে কোনো মহাদেশ নাই য'ত ভূমিকম্প নহয় তুলনামূলকভাৱে কিছু অঞ্চলত ভূমিকম্প বেছি হয় কিন্তু কিয় সেইবিলাক ঠাইত ভূমিকম্পৰ প্ৰকোপ বেছি আমাৰ ভূত্বকৰ একেবাৰে ওপৰ যি অশ্বমণ্ডল স্তৰ আছে সেইটো কেইবাটাও টুকুৰাত বিভক্ত সেই টুকুৰাবোৰক প্লেট বুলি কোৱা হয় যিবোৰ অনবৰতে লৰচৰ কৰি থাকে লৰাচৰা কৰি থকাৰ ফলত প্লেটবোৰ এখন আনখনৰ ওপৰত উঠি যোৱাৰ ফলত চাপি থাকে আকৌ আন কোনো জাগাত আনুভূমিকভাৱে চলাচল কৰি থকাৰ ফলত চাপি থাকে প্লেটবোৰৰ এই চলাচল যিহেতু চলিয়েই থাকে সেইকাৰণে লাহে লাহে হলেও এই চাপ ক্ৰমান্বয়ে বাঢ়ি থাকে এটা সময়ত এখন প্লেটৰ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায় আৰু তেতিয়াই প্লেটবোৰ ভাঙি যায় আৰু এখন প্লেট আনখনৰ ওপৰত উঠি যায় নহলে দূৰলৈ আঁতৰি যায় আনুভূমিকভাৱে আৰু বিশাল এই শিলাখণ্ডৰ হঠাৎ এই স্থানৰ পৰা মুক্তি পাই বহুত দিন বন্ধ হৈ থকা বিশাল পৰিমাণ শক্তিৰ ফলত কঁপি উঠে মাটি ঘটে ভূমিকম্প আগ্নেয়গিৰি অগ্নিপাত গ্ৰহাণু আৰু উল্কাপিণ্ডৰ আঘাততো ভূমিকম্প হ'ব পাৰে সেইকাৰণে পৃথিৱীৰ সকলোতকৈ বেছি অথবা ডাঙৰ ভূমিকম্পবিলাক ঘটে ভূত্বকৰ প্লেটবিলাকৰ ফাঁটবিলাকৰ বাবে সেইকাৰণে আমি আইচলেণ্ড নেপাল জাপান বা ইণ্ডোনেছিয়াৰ নিচিনা জাগাবিলাকত ডাঙৰ ভূমিকম্প হোৱা দেখা পাওঁ তুৰস্কতো ভূমিকম্প এটি নিয়মিত ঘটনা জানিলে আচৰিত হ'ব 2020 চনত দেশখনত সব মিলাই ভূমিকম্প হৈছিল 33,000 বাৰৰো বেছি ইয়াৰ ভিতৰত তাৰ মাত্ৰাৰ বেছি ভূমিকম্প হৈছিল 322টা দেশখনৰ মূল অৱস্থান আনাতোলিয়ান প্লেটৰ ওপৰত ইয়াৰ উপৰিও দেশখন ইউৰেছিয়ান আৰু আফ্ৰিকান প্লেটৰ ওপৰতো অৱস্থান কৰিছে আৰু আৰবিয়ান প্লেটৰ ওপৰত শেষ অংশ সংযোগ হৈছে ফলত এই প্লেটবিলাকৰ কোনো এখনৰ অলপ লৰাচৰা হ'লেই দেশখনত ভূমিকম্পৰ সৃষ্টি হয়